Hello friends, আজি মই লৈছো আন এটা নতুন টপিক আৰু এই টপিকটো হৈছে স্মৃতি শক্তি কেনেকৈ ঘূৰাই আনিব পাৰি। হয়, আপোনালোকে শুনিছে স্মৃতি শক্তি কেনেকৈ ঘূৰাই আনিব পাৰি। আজিকালি প্ৰায়ে দেখা গৈছে স্কুলীয়া ল'ৰা ছোৱালীবিলাক স্কুললৈ যায়, স্কুলত ছাৰ বাইদেৱে বিভিন্ন ছাবজেক্টৰ বিষয়ে পঢ়ায় আৰু ল'ৰা ছোৱালী স্কুলৰ পৰা ঘৰলৈ আহোঁতে স্কুলত শিকোৱা কথাবিলাক পাহৰি যায়। তদুপৰি ঘৰত যেতিয়া গধূলি বা ৰাতিপুৱা পঢ়িবলৈ বহে, অলপ পঢ়ে আৰু কিছু সময়লৈকে মনত থাকে আৰু পিছত পাহৰি যায়। এনেকুৱা দৈনন্দিন জীৱনত চলি থাকে আৰু যেতিয়া স্কুলত পৰীক্ষা পাতে তেতিয়া ল'ৰা ছোৱালীয়ে পৰীক্ষাত বহি প্ৰশ্ন কাকতখন সন্মুখত লৈ প্ৰশ্ন চায় আৰু উত্তৰ মনত পেলাবলৈ চেষ্টা কৰে, কিন্তু মনত নাহে। এনেকুৱা বহুতো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা গৈছে আৰু পৰীক্ষাত ৰিজাল্ট ভাল নহয়, কম নম্বৰ পায়, নহয় জানো? গতিকে আহক আমি জানো যে ল'ৰা ছোৱালীৰ এই স্মৃতি শক্তি কেনেকৈ ঘূৰাই আনিব পাৰি, যাতে ল'ৰা ছোৱালীয়ে পঢ়িলে পঢ়াখিনি ভালকৈ মনতে ৰৈ যায়। এতিয়া আপোনালোকে এই ভিডিঅ'টোত দেখি পাইছে, এইটো হৈছে মানিমুনি পাত। এই পাত খালে পেট ভালে থাকে বুলি আমি সকলোৱে জানো, কিন্তু ইয়াৰ উপৰিও এই মানিমুনি পাত খালে আমি পাহৰি যোৱা স্মৃতি শক্তি ঘূৰাই আনিব পৰা ক্ষমতাও আছে। এই মানিমুনিৰ পাত এখিলা ছিঙি আনি পাতৰ বেক চাইডত আপোনালোকে চালে দেখা পাব যে ইয়াৰ যিবিলাক হীৰা, সেই হীৰাবিলাক আমাৰ ব্ৰেইনৰ তথা লাও খোলাটোৰ দৰে লগত হুবহু মিল খায়। আমাৰ লাও খোলাটো যেনেকৈ অকোৱা পকোৱা আছে, ঠিক তেনেকৈ এই পাতৰ হীৰাবিলাক অকোৱা পকোৱা আছে। এতিয়া আপোনালোকে বুজি পাইছে চাগে, নহয় জানো? আহক এতিয়া এই পাতখিলা কেনেকৈ আৰু কেতিয়া খাব লাগে। এই পাত 5খিলা ৰাতিপুৱা খালী পেটত শুই উঠি কেঁচাই চোবা খাব লাগে, লগতে পানী এগিলাচ। আৰু এই পাতখিলা খোৱাৰ পিছত 10 মিনিটমান ঘাঁহত খোজকাঢ়িব লাগে। তেতিয়া আমাৰ স্বাস্থ্যৰ লগতে মগজুৰ স্মৃতিশক্তি বাঢ়িব। আৰু এই মানিমুনি পাত খোৱাৰ উপৰিও আপোনালোকে আন দুটা ঔষধ খাব লাগিব। আপোনালোকে এই ভিডিঅ'টোত দেখি পাইছে, এইটো হৈছে আপোনালোকৰ অৰ্গেনিক ব্ৰাহ্মী পাউডাৰ। আৰু এই পাউডাৰটো আপোনালোকে খাব লাগিব, কিন্তু এই পাউডাৰটো আপোনালোকে গম পায় যে ব্ৰাহ্মী শাকৰ পৰা বনোৱা হৈছে। গতিকে এই পাউডাৰটো পিয়'ৰ ব্ৰাহ্মী শাকৰ পৰা বনোৱা হৈছে আৰু আজিকালি চবৰে ঘৰত ব্ৰাহ্মী শাকটো পোৱা নাযায়। সেইটো কাৰণে এই পাউডাৰটো আপোনালোকে অৰ্ডাৰ কৰি পেলাই এইটো আপোনালোকে খাব পাৰিব। আৰু ব্ৰাহ্মী শাক মগজুৰ কাৰণে উত্তম ঔষধ বুলি কোৱা হয়, আমি সকলোৱে জানো। আৰু ইয়াৰ উপৰিও আপোনালোকৰ আন এবিধ প্ৰডাক্ট দেখি পাইছে, আন এবিধ ঔষধ দেখি পাইছে। এই ঔষধটো হৈছে এছফিডো ব্ৰেইন বুষ্টাৰ। আৰু এই ঔষধ খালে পাহৰি যোৱাবিলাক ঘূৰাই আনিব, ব্ৰেইনৰ শক্তি যোগান ধৰিব, স্মৃতি শক্তি বঢ়াব, ইত্যাদিবিলাক কাম কৰিব। আৰু মানিমুনি পাত খোৱাৰ উপৰিও মই ইতিমধ্যে আপোনালোকক জনালোঁ যে আন দুবিধ ঔষধৰ কথা। প্ৰথমটো হৈছে অৰ্গেনিক ব্ৰাহ্মী পাউডাৰ আৰু দ্বিতীয়টো হৈছে এছফিডো ব্ৰেইন বুষ্টাৰ। এই দুবিধ আপোনালোকে ঔষধ অৰ্ডাৰ কৰাব। আৰু এই দুবিধ যদি ঔষধ আপোনালোকে অৰ্ডাৰ কৰাব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। লিংকত গৈ আপোনালোকে অৰ্ডাৰ কৰালে বস্তুটো ঘৰতে অৰ্ডাৰ পাই যাব। কিন্তু এটা কথা মনত ৰাখিব যে লিংকটোত যেতিয়া আপোনালোকে ক্লিক কৰিব, তেতিয়া আপোনালোকৰ নিজৰ মোবাইলৰ নম্বৰ আৰু ঘৰৰ এড্ৰেছটো দি দিব। তেতিয়া আপোনালোকৰ এড্ৰেছৰ মতে বস্তুটো অৰ্ডাৰ কৰাওঁতে ঘৰতে পাই যাব। আৰু আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল লাগিলে, তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব, বেল আইকনটো দবাই দিব, কমেণ্ট কৰি দিব আৰু লগতে বন্ধু বান্ধৱসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ভিডিঅ' লৈ মই পিছলৈকে আৰু আহিম আপোনালোকৰ কাৰণে। আৰু এই ভিডিঅ'টো চাওঁতে আপোনালোকে যিখিনি সময় দিলে তাৰ বাবে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকক জনাই থওঁ যে আপোনালোকে এইটো যিটো মই মানিমুনি পাতৰ কথা ক'লোঁ আৰু ঔষধি
দুটা দৰৱৰ কথা ক'লোঁ, গতিকে সেই প্ৰডাক্ট দুটা আপোনালোকে অৰ্ডাৰ কৰাব আৰু কিনিব আৰু খাব, আপোনালোকে নিশ্চয় ভাল পাব। আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। থেংক ইউ। আধা ঘণ্টাৰ আগতে মাকে